কৰামেই আউটটেকিং চেয়াৰমেনৰ পৰা আৰম্ভ কৰি উপ চেয়াৰমেন আৰু লগতে সদস্য প্ৰত্যেকটা ৱাৰ্ডৰ পৰা উপস্থিত আমাৰ সদস্য ৱাৰ্ড কমিশ্যনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মিউনিচিপালিটি বৰ্ড এটা গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান। ইয়াৰ জৰিয়তেই আমাৰ অঞ্চল কোকৰাঝাৰ টাউনৰ পৰিৱেশ আৰু পৰিস্থিতি আমি সঠিক দিশত ৰূপায়ণ কৰিব পাৰোঁ। কোকৰাঝাৰৰ পৰিচয় আমি কোকৰাঝাৰ এৰিয়াৰ কোকৰাঝাৰ অঞ্চলৰ টাউনৰ আমাৰ পৰিৱেশ আমাৰ ৰাইজ গাৰ্জেন হিচাপে এই মিউনিচিপালিটি বৰ্ডৰ জৰিয়তেই আমি গঠনমূলক এটা পৰিৱেশ তথা সৃষ্টি আমি কৰিব পাৰোঁ। আৰু এইটো কৰিবৰ কাৰণে আজি যি আউটটেকিং কৰিব 5 বছৰৰ কাৰণে এখেতসকলে গোটেই কোকৰাঝাৰৰ পৰিচয় দিশ নিৰ্ধাৰণ কৰাত এখেতসকলে এটা কনষ্ট্ৰাক্টিভ এখেতসকলে ডিচিশ্যন লৈ পেলাই কোকৰাঝাৰটো আমাক এটা সুকীয়া এটা পৰিৱেশ সুকীয়া এটা পৰিচয় দিবৰ কাৰণে এখেতসকলে কাম কৰিব বুলি মোৰ এটা কামনা আছে। আমি এইবাৰ নতুন চৰকাৰ BPFৰ যি চৰকাৰ এই চৰকাৰৰ উদ্যোগত আমি কোকৰাঝাৰ টাউন হিচাপে আমি কিছুমান কাম কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। হয়, আমি কোকৰাঝাৰত আছোঁ গোটেই BTADৰ কাৰণে কোকৰাঝাৰ ইজ দ্য চেণ্টাৰ পইণ্ট। কোকৰাঝাৰটো সবতকৈ আগত আৰু সবতকৈ ডাঙৰ এটা চহৰ গোটেই BTADৰ প্ৰথম কোকৰাঝাৰী হ'ব লাগে। আৰু এইটোৰ কাৰণে আমি আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে যিমান পাৰে আমি কাউন্সিলৰ কেপিটেল হিচাপে এটা টাউন কৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিম। আৰু এইটোৰ কাৰণে আমাৰ যি কমিটি হ'ব আজি মিউনিচিপালিটি কমিটি এই কমিটিয়ে যথেষ্ট অৰিহণা প্ৰদান কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। প্ৰত্যেকজন ৱাৰ্ড কমিশ্যনাৰে নিজৰ এৰিয়াৰ নিজৰ সমস্যাবিলাক সঠিক ৰূপত আগবঢ়াই লৈ আহি সঠিক ৰূপত সঠিক দিশত ৰূপায়ণ কৰিব বুলি মোৰ প্ৰত্যেকজন ৱাৰ্ড কমিশ্যনাৰসকলৰ ওপৰতো মোৰ এটা দৃঢ় বিশ্বাস থাকিব। আমি কোকৰাঝাৰটো বহুত আগবঢ়া এটা চহৰ আমি গঠন কৰি বনাবৰ কাৰণে আমি চেষ্টা কৰিম। এইকেইদিনত মই এটা পৰিৱেশ যি দেখা পাইছোঁ তাৰ ভিতৰত মই 3টামান পইণ্টৰ ওপৰত গুৰুত্ব দিব বিচাৰিছোঁ। এটা হ'ল কোকৰাঝাৰ টাউন হিচাপে আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ এইটো আমি এটা স্মাৰ্ট চিটি গঠন কৰিবৰ কাৰণে আমি এটা প্ৰয়াস কৰিম কোকৰাঝাৰ টাউনটো। দ্বিতীয়তে আমি ৱাটাৰ ছাপ্লাই আমাৰ ঠিকেই আছে। ৱেষ্ট মেনেজমেণ্ট বিভিন্ন এৰিয়াৰ পৰা মই এই প্ৰায় একমাহ হ'বলৈ গৈ আছে আমি চৰকাৰ আমি বনাইছোঁ ডিপাৰ্টমেণ্ট মই লৈছোঁ। এইখিনি সময়ত আমাৰ বিভিন্ন এৰিয়াৰ পৰা সমস্যাবিলাক ইতিমধ্যে মই যুগুত কৰিছোঁ। এইটো আমি ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আমি অলপমান কৰিম। ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ বহুত বিল্ডিং কৰিবলৈ আছে। তাৰে ভিতৰত আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত আমি প্ৰায় যিটো আছে তাৰ ভিতৰত তাৰ ওপৰত আমি আপগ্ৰেডেশ্যন আমি কিছুমান কৰিম।
আৰু আমাৰ চৰকাৰৰো কিছুমান চিন্তাধাৰা আছে কোকৰাঝাৰ টাউনখন কোকৰাঝাৰ চহৰটো আমি কেনেকৈ আগবঢ়াই লৈ যাম কেনেকৈ আমি বনাম প্লেনিং আমাৰ আছে ইতিমধ্যে বহুত ট্ৰাফিকৰ যি সমস্যাবিলাক আমি দেখা পাইছোঁ দিনে দিনে ট্ৰাফিকৰ এটা হেৰিটো আমি দেখা পাইছোঁ বাঢ়ি গৈ আছে এইটোৰ কাৰণে আমাক ডাঙৰ ৰাস্তাৰ দৰকাৰ এইটোৰ ওপৰত আমি গুৰুত্ব দিব বিচাৰিছোঁ এইবাৰ কোকৰাঝাৰ চহৰত হয়তোবা কেইখনমান আমাৰ ফ্লাইঅভাৰৰ দৰকাৰ হয় তাৰ লগতে জড়িত আমাৰ বহুত ইমোশ্যনো থাকিব এতিয়া ফ্লাইঅভাৰ বুলি ক'লে বিভিন্ন পাব্লিক ইমোশ্যনো জড়িত হৈ থাকে আগৰ পুৰণা ৰাস্তাৰ আমি ৰিডিজাইন কৰি কেনেকৈ ফ্লাইঅভাৰ আমি বনাব পাৰোঁ সেইটোৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে কাৰণ ট্ৰাফিকৰ বহুত সমস্যা এইটোৰ ওপৰত আমি এটা কনচেনট্ৰেশ্যন আমি দিব বিচাৰিছোঁ এইবাৰ আৰ্বান ডেভেলপমেণ্টে আমি দিব বিচাৰিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত আমি দিব বিচাৰিছোঁ হেৰি আৰ্বান প্লেনিং যিটো আমি কৰিছোঁ যেনিবা প্লেগ্ৰাউণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আমি প্লেগ্ৰাউণ্ড আৰু পাৰ্ক এণ্ড প্লেগ্ৰাউণ্ড এইটো আমি এটা চিন্তা কৰিছোঁ মোক বিভিন্নজনে কৈছে যে কিছুমান এৰিয়া লোকেলিটি সেই বেংক কলনীৰ সেইখিনি এৰিয়াৰ আমাৰ কিছুমান এৰিয়া আছে সিহঁতে হেৰি কৰা মানে থৈ দিয়া কিছুমান মাটি আছে সেই মাটিবিলাকত আমি পাৰ্ক ৰাইজৰ কাৰণে আমি কমিউনিটি পাৰ্ক তেনেকুৱা বনাবৰ কাৰণে আমি চিন্তা কৰিছোঁ সেইটো কৰিব লাগিব আৰু আমি ৱেষ্ট মেনেজমেণ্ট যিটো কৈছোঁ এইটোৰ ওপৰত আমি খুব এটা গুৰুত্ব দিব লাগিব শ্মশানৰ কথা কৈছে এইটো আমাৰ ডিপাৰ্টমেণ্টত পৰে আমাৰ ক্ৰিমেটৰিয়াম আৰু বুৰেল যিটো হেৰি সেইটো আমি উন্নত হেৰি আমি বনাবৰ কাৰণে আৰু উন্নত পৰিমাণত পৰ্যাপ্ত আৰু উন্নত দিশত আমি আগবঢ়াই লৈ যাব কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ৱেষ্ট মেনেজমেণ্টত আমি আৰু বিচাৰিছোঁ যে যি গাৰ্বেজ কালেকশ্যন ইত্যাদিবিলাক আমি সঠিক ৰূপত ৰাইজৰ মাজত গৈ পেলাই সজাগতা কৰি পেলাই এইটো কমিশ্যনাৰ আৰু ৱাৰ্ড কমিশ্যনাৰ আৰু হেৰি কমিটিৰ লগত আমাৰ যিটো চেয়াৰমেন থাকিব এখেতসকলৰ লগত আমি আলোচনা কৰি কোকৰাঝাৰটো কেনেকৈ ৱেষ্ট মেনেজমেণ্টত কনচেনট্ৰেট কৰি এটা পৰিষ্কাৰ পৰিচ্ছন্ন আৰু এটা হেল্ডি পৰিৱেশ আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ আৰু যিটো আমাৰ গাৰ্বেজ পইণ্ট আছে মেইন আমাৰ যি কি বুলি কোৱা হৈছিল আমাৰ CSD ডাঙৰীয়া আমাৰ সেই গাৰ্বেজ য'তে ডাম্পিং গ্ৰাউণ্ড বহুত এটা সমস্যা হৈ আছে সৰু এটা হেৰিত আশে পাশে আমাৰ যি হেৰিবিলাক আছে চিটিজেন্সবিলাক আছে আৰু হেৰিবিলাক আছে মানুহবিলাক আছে এখেতসকলে এটা কমপ্লেইন ইতিমধ্যে মোক জনাইছে যে অসুবিধা হয় সিহঁতৰ কাৰণে এইটোৰ বিষয়ত আমি কমিটিৰ লগত বহি পেলাই আমি সেইটো কি পৰ্যায়ত কেনেকুৱা ধৰণৰ ৰাইজে বিচৰা ধৰণে কৰিব পাৰি তাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু হয়তোবা আমি কেইবাদিন আমি এই 5 বছৰৰ ভিতৰতেই আমি ভাল এটা হেৰিত গৈ পেলাই আমি সেইটো পৰিষ্কাৰ পৰিচ্ছন্নতা তথা এই আমাৰ ডাম্পিং গ্ৰাউণ্ডৰ যি পৰিৱেশ এতিয়াৰ পৰিৱেশ এই পৰিৱেশটো আমি অসুবিধাটো আমি নাইকিয়া কৰিব পাৰিম नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो
मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।